হেল্ল' খমখিৰেছ কি খবৰ আপোনালোকৰ তো বহুত দিনৰ পৰা ভাবি আছিলোঁ কল পচলা খাম তো সেইটো কাৰণে মই দৌৰাকৈ কাটি লৈ কিনে চিম্পুলকৈ বনাইছোঁ কাৰণ মা মই বাহে সেইটো কাৰণে দালিৰে বনাইছোঁ অলপমানে বনাইছোঁ এনেকৈ ভাজি লোৱাৰ পিছতে অলপমান হোৱাৰ পিছত মই পানী দি দিম ইয়াতে আৰু এইফালে মই কৰি আছোঁ ৰেডি দালি বটি লৈছিলোঁ তাৰপিছতে ধনিয়া আৰু নৰসিংহৰ পাত অলপ দিছোঁ চেণ্টৰ কাৰণে আৰু এইফালে দিছোঁ মই শেৱালি ফুল অলপমান এইটো হ'ব পকৰীৰ কাৰণে তো এনেকৈ বনালোঁ আৰু বনোৱাৰ পিছত আমাৰ ফাইনেলি ভাত হৈ গ'ল আৰু ভাতৰ কাঁহীখন এইখন পকৰী আছে তাৰপিছত পকৰীটো খাই বহুত বেছিয়ে ভাল হৈছিল কাৰণ পকৰীটোত আজি দালি দিয়া হৈছিল ইমান দিন দালি দিয়া নাছিলোঁ মই আজি দালি দিছিলোঁ বহুত বেছিয়ে ভাল হৈছিল তো সেইটো হ'ল আৰু এইফালে আছিল কাচকল ভাজি আৰু এইফালে আছিলে আমাৰ যোনটো মেইন বস্তু আজি আমি বনাইছিলোঁ মই ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু কেনেকুৱা হৈছে নাজানো আৰু আজিলৈ আহিছোঁ